আজি দেওবাৰ এয়া এতিয়া দুপৰীয়া ভাত খাবলৈ লৈছোঁ। আজি ভাতৰ লগত আছে মাংস আৰু খাই বৈ এফালে যাম। চাই থাকক ভিডিঅ'টো। নমস্কাৰ, কামনা কৰিছোঁ সকলো ভালে আছে আৰু মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি এয়া মাক লৈ আহিছোঁ, বিশেষ এঠাইলৈ আহিছোঁ। আজি দিনটো বিশেষ মাৰ কাৰণে, আৰু ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকক, সকলোখিনি দেখাই আছোঁ। এওঁ গৈছে এতিয়া তেল ভৰাবলৈ, আমি গাড়ীৰ ভিতৰতে ৰৈ আছোঁ। একদম লৰালৰিকৈ ওলাই আহিছোঁ এয়া ভাত পানী খাই। এতিয়া সময় হৈছে 2:45 আৰু চাই থাকক ভিডিঅ'টো, কণ্টিনিউ কৰি আছোঁ সকলোখিনি। এয়া বাই এগৰাকীয়ে খুব সুন্দৰকৈ বৰগীত পৰিৱেশন কৰি আছে। আচলতে আজি 11 মে' আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস, আৰু সেই উপলক্ষে কেইগৰাকীমান মাতৃক সম্বৰ্ধনা জনাবৰ কাৰণে এটা অনুষ্ঠান আয়োজন কৰিছে, আৰু মাকো তালৈকে নিমন্ত্ৰণ কৰিছে। আৰু এয়া অনুষ্ঠানটি যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো সকলোখিনি শেষ নোহোৱালৈকে। ছাৰে এয়া মাতৃ মমতাৰ বিষয়ে এটা ভিডিঅ' লৈ আনিছে আৰু সকলোকে এয়া দেখুৱাইছে। ভিডিঅ'টো চাই সঁচাই আৱেগিক হৈ পৰিছে সকলো। গতিকে মই এটা কথাই কৈ যাওঁ, ভূপেন্দ্ৰৰ কথা, জীৱনটোত শুই উঠাৰ পৰা ৰাতি বিচনাত খোৱালৈকে আপোনালোকে চব উপভোগ কৰক। একেলগে বহিবলৈ পালে, লগ পালে, তুমি আছা দেখোন মোৰ ওচৰত, আপুনি ৰাজনীতি আছো যে জীয়াই আছো, সেইটো কিমান ভাল লাগে কওকচোন। আজি আপুনি ক'লে মোক বয়স 74 নে কোনোবা এগৰাকী ক'লে। এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মমতাৰ বিষয়ে এয়া ছাৰে খুব সুন্দৰকৈ তেওঁৰ বক্তব্য আগবঢ়াইছে। সঁচাকৈ শুনি আপ্লুত হ'লোঁ। আজি এটা বাক্য পাইছিলোঁ যে মোৰ মা হয়তো পৃথিৱীখনৰ কাৰণে এক ধূলিকণা, সাধাৰণ ব্যক্তি, কিন্তু মোৰ কাৰণে মোৰ মা পৃথিৱীখন। আৰু প্ৰত্যেকৰে জীৱনত মাতৃ সমান মহান, মহীয়সী আৰু কোনো হ'ব নোৱাৰে। সীমান্তত যিসকল ইতিমধ্যে নিহত হৈছে, সেই সকলৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এয়া আমাৰ মা, আৰু এই অনুষ্ঠানলৈ আজি মাতৃ দিৱসৰ দিনা মাকো আমন্ত্ৰণ কৰিছিল। আৰু এয়া দাদা দুজনে খুব আন্তৰিকতাৰে মাক এয়া গামোচা পিন্ধাই দিছে, আৰু এয়া সম্বৰ্ধনা এখন পত্ৰ দিছে। সঁচায়ে আহি ভাল লাগিছে এই অনুষ্ঠানটোলৈ খুব। ইমানতে সামান্য আমাক আজি মাতি আনি যিখিনি আমাক মানে সকাহখন জনালে, আমি হয়তো ইমানৰ প্ৰাপ্তি নহয়ো, কিন্তু তাৰ কাৰণে আমাৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে আৰু এতিয়া এয়া আমি ঘৰলৈ আহি আছোঁ, আৰু তাত অলপ সময় হ'ল। ভিডিঅ'টো আজিলৈ ইমানেই। যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আজিলৈ তেন্তে বাই বাই।